গাইস ইমানে ৰ'দ দিছি ৰ'দটো মানে একদম বাহিৰ ওলবা ইচ্ছা নোহোৱা হৈছে মানে ইমান গৰম বাহিৰত আৰু ইমান ইনকে গৰম দিলি দেহা চাই এইবিলাকো ভাল নালাগে আৰু সেইকাৰণে ঘৰতে আৰু ফেন চেন দি পেলাই বঢ়িয়াকে ঘুমাই আছিলো ঘুমাই থকা দেখা পাই মায়ে মোক দিলা এটা কাম মানে বেলেগ কাম নহয় গৰুকেইটা অলপ পানী খুৱাই থৈ আহিবা দিলা যিহেতু ইমান গৰম দিছে আৰু গৰুৰ যিহেতু অলপ পিয়াহ লাগছে গৰমত ধৰি মই ঘৰতে ভালকে থাকিব পৰা নাই আৰু গৰুনি ইমান ৰ'দত পথাৰত কেনেকে থাকবো আৰু সেইকাৰণে গৰুকেইটাক অলপ পানী তাতে আনি দিলো আৰু গৰুকেইটাই বঢ়িয়াকে খালা গৰুকেইটাক বাৰু পানীখিনি কিবাকে খুৱালো আৰু এতিয়া মই মানুহটো ঘৰ উল্টি যাওঁতে কেতিয়া যাব লাগছি মানে অকমানে বাট বেছি দূৰ নহয় হলো মানে ইমান টেং টেঙে মাথা ৰ'দ লাগছি গৰুৰ পৰা আহিবৰ পিছতে মায়ে বঢ়িয়াকে একগিলাচ নেমু চৰবত পানী বনাই দিলা আৰু এনেকে ৰ'দৰ পৰা অহাৰ পিছত নেমু চৰবত পানী এগিলাচৰ বেজাই প্ৰয়োজন আৰু মই বঢ়িয়াকে খালো পানী গিলাচ খাই আহি পেলাই এতিয়া মই পাছফালে আহি পেলাই গাছৰ তলত বৈছোৱে হয় কিন্তু আম গাছৰ তলত বৈছো কুলি কোৱাতে আমাৰ মাথাত ধুবুকে নপৰিলে ৰক্ষা হ'লে এইটো আইতা আৰু আইতাই দেখোন বঢ়িয়াকে সাজি কাচি ওলাইছি মানে এতিয়া আইতা যাব জেঠীমাহঁতৰ ঘৰত আৰু এইফালে নিবা আহিছি জেঠাই আৰু এতিয়া আইতাই বাটলৈকে আহি পেলাই স্কুটি উঠি ল'লা আইতাও গ'ল এতিয়া মোক বাই বাই দি থৈ পেলাই আৰু আজিৰ এই মিনি ব্লগটো এইখিনিয়ে আছিলে আৰু আমাৰ চেনেলত যদি কোনোবা নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ বাই বাই।